নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বিপুল নাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিপুল নাথ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই এনেকুৱা এটা ৱেবছাইটৰ বিষয়ে ক'ম যাৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব কমেণ্ট। বন্ধু বান্ধৱীসকল, আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ, অলপো স্কিপ নকৰাকৈ। বন্ধু বান্ধৱীসকল, আপোনাৰ বাৰু কেতিয়াবা কমেণ্ট কৰিব মন যায়নে? মানে কিবা এটা আপুনি ৱেবছাইটত গৈ সেই ৱেবছাইটৰ আপুনি যাই কমেণ্ট কৰিব মন নাযায়নে বাৰু? ধৰি লওক আপুনি এটা জবৰ চাৰ্চ কৰিলে, ধৰি লওক আপুনি এছাম কেয়াৰ মাৰিলে, তাৰ তলত আপোনালোকে এটা কমেণ্ট দিব মন নাযায়নে বাৰু কেতিয়াবা? ঠিক সেই কমেণ্টটো আপোনালোকে কেনেকুৱা ধৰণে দিব আৰু সেইটো একাউণ্ট আপোনালোকে কেনেকৈ বনাব, সেইটো জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাওক। বন্ধু বান্ধৱীসকল, কথাটো এনেকুৱা হ'ল, আপোনালোকে যে ফেচবুকত কমেণ্ট দিয়ে বা গুগল লিংক বুলি এটা ৱেবছাইট আছে, লিংকৰ দ্বাৰা আপোনালোকে বা টুইটাৰত আপুনি যেনেকৈ কমেণ্ট দিয়ে, ঠিক তেনেকৈ এইটো হৈছে এটা disqus নামৰ এটা ৱেবছাইট। যোনবিলাকৰ অলৰেডি ব্লগাৰ পেজ আছে বা ব্লগাৰ পেজৰ লগতে ৱেবছাইট, যোনটো ব্লগাৰ ৱেবছাইট বুলি কয়, আপোনালোকে যদি ব্লগাৰ ৱেবছাইট আছে, আপোনালোকে ব্লগাৰ ৱেবছাইটত গৈ মোক ফ'ল' কৰক। মোৰ ব্লগাৰ ৱেবছাইটটো মোৰ নামত বন্ধু বান্ধৱীসকল, আপোনালোকৰ মোবাইল বা ডেস্কটপত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে তাত যিকোনো এটা ৱেবছাইট মাৰি দিব। মই আপোনাৰ যিহেতু কালি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব, সেইকাৰণে মই এইটো মাৰি দিলোঁ, চেবাৰ ৱেবছাইটটো মাৰি দিলোঁ। তাৰপিছত আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰি থাকিব আপোনালোকে স্ক্ৰল ডাউন। পিছত আপোনালোকে দেখিবলৈ পাব ফেচবুক, টুইটাৰ আৰু গুগল। মই যোনটো এইটো এপৰ disqus এপটোৰ বিষয়ে বা এই এপ্লিকেশ্যন বিষয়ে বা এই ৱেবছাইটটোৰ বিষয়ে আপোনালোকক ক'ম। এইটো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, আপোনালোকে ইয়াত ক্লিক কৰি দিব। প্ৰথমতে ক্লিক কৰাৰ পিছত আপোনালোকে চাইন আপ কৰিব লাগিব। আপোনালোকৰ ইয়াত নাম দিব লাগিব। মই মোৰ নামটো দিছোঁ। আপোনালোকৰ ইমেইল দিব লাগিব। ধৰি লওক মই মোৰ ইমেইল দি দিছোঁ। পিছত আপোনালোকে এটা পাছৱাৰ্ড দিব লাগিব। পাছৱাৰ্ডটো এটা ষ্ট্ৰং পাছৱাৰ্ড হ'ব লাগিব। ধৰি লওক মই এটা ষ্ট্ৰং পাছৱাৰ্ড দি দিলোঁ। পিছত আই এম নট এ ৰবট বুলি ক্লিক কৰিব লাগিব। পিছত আপোনালোকে ইয়াত চাইন আপ কৰিব লাগিব। চাইন আপ কৰাৰ পিছত আপোনালোকে এইখিনি প্ৰচেছ বুলি কৰি দিব লাগিব। প্ৰচেছ কৰাৰ পিছত আপোনালোকৰ যোনটো ইমেইল দিছিলে, সেই ইমেইলত এটা মেছেজ যাব, লিংক টাইপৰ যাব। চাওক বন্ধু বান্ধৱীসকল, কেনেকুৱা ধৰণৰ লিংক যাব মই আপোনালোকক দেখাই দি আছোঁ বাৰু। চাওক, ভেৰিফাই ইউৰ ইমেইল নাও, এনেকৈ এটা ইমেইল যাব। চাওক, এনেকৈ ইমেইলত আপোনালোকে ইয়াতে ডাইৰেক্ট ক্লিক কৰি আপোনালোকে সেই পেজটোত যাব পাৰিব। চাওক, মই পোনে সেই পেজটোত গৈ আছোঁ। অলপ টাইম ৱেইট কৰক আপোনালোকে। চাওক, আপোনালোকে তেনেকৈ পেজটোত গ'লে পিছত আপোনালোকৰ ইয়াত ভিউ প্ৰফাইল বুলি কৰিব। ভিউ প্ৰফাইল পিছত আপোনালোকে এডিট প্ৰফাইলত গৈ আপোনালোকৰ ফটো এনেকৈ থ'ব পাৰিব। পিছত আপোনালোকৰ ফ্ল'ৱাৰ কৰিব পাৰিব। আপুনি কিছুমানক ফ্ল' কৰিব পাৰিব। মোকো আপোনালোকে কৰক। মোৰ এইটো হৈছে disqus ৱেবছাইটটোৰ, এইটো হৈছে বিপুল নাথ বুলি আছে, এইখন ফটো আছে। আপোনালোকে ইয়াত গৈ আপোনালোকে ফ'ল' কৰক। আৰু এতিয়া আপোনালোকক ক'ম, ইয়াত আপোনালোকে কমেণ্ট কেনেকৈ দিব। চাওক, আপোনালোকৰ এইখিনি কাম হোৱাৰ পিছত
আপোনালোকক দেখাম বাৰু এতিয়া আপুনি কমেণ্ট কেনেকৈ দিব আপুনি এনেকৈ আপোনাৰ এই এপটো লগইন কৰি ল'ব এনেকৈ আপোনালোকৰ লগইন হৈ থাকিব লগইন কৰাৰ পিছত আপোনালোকে ৰ'ব অকণমান লগইন কৰাৰ পিছত আপোনালোকে এনেকৈ কমেণ্ট দিব পাৰিব যিকোনো ধৰি লওক আপোনালোকে আসাম কেয়াৰ মাৰিলে আপোনালোকৰ যিকোনো এটা ৱেবছাইট খুলি ল'লে খুলি লোৱাৰ পিছত আপোনালোকৰ য'ত ইয়াত কমেণ্ট বুলি আছে কমেণ্ট ছেকশ্যনত আছে এইটো আপোনালোকে দেখিবলৈ পাইছে ষ্টাৰ্ট এ ডিছকাশ্যন ইয়াত ধৰ আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এইটো হৈছে ফৰ্ম ফিল আপ আপোনালোকৰ এই প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব বা এক্সাম হ'বনে নহ'ব সেইবিলাক কথা আপোনালোকে ইয়াত লিখিব পাৰিব বা নাইচ ৱেবছাইট এনেকুৱা ধৰণৰ আপোনালোকে লিখি পষ্ট কৰি দিলে আপোনালোকে হৈ যাব বন্ধু বান্ধৱীসকল মই আপোনালোকক শিকোৱা disqus এপটো বিষয়ে বা disqus ৱেবছাইটটোৰ বিষয়ে আপোনালোকে কিমানখিনি শিকিলে বা কিমানখিনি জানিলে আপোনালোকে কৰিব পাৰিলে নে নাই আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে যদিহে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু কমেণ্ট কৰিব আপোনালোকে কিখিনি মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে কি শিকিব পাৰিছে ধন্যবাদ